ৰাজ্যত সোমাব খুজিলে নতুন জনম ল'বই লাগিব, আত্মাত দুবাৰ জনম ল'বই লাগিব। এবাৰ জনম ল'লে দুবাৰ মৰিবা, দুবাৰ জনম ল'লে এবাৰ মৰিবা। প্ৰভু যীশু খ্ৰীষ্টৰ সৰ্বশ্ৰেষ্ঠ নামত আপোনাক অভিবাদন জনাইছোঁ। পবিত্ৰ বাইবেলৰ যোহনে লিখা শুভবাৰ্তাৰ 11 অধ্যায়ৰ 1 আৰু 2 পদত আমি এনেদৰে পঢ়িবলৈ পাওঁ। পাছে মৰিয়ম আৰু তেওঁৰ বায়েক মাৰ্থা থকা যি বৈথনীয়া গাঁও, সেই গাঁৱৰ লাজাৰ নামেৰে এজন মানুহ নৰিয়া পৰি আছিল, যি মৰিয়মে প্ৰভুক সুগন্ধি তেল ঘঁহি নিজৰ চুলিৰে তেওঁৰ চৰণ মচিলে। তেওঁৰে ভায়েক এই নৰিয়া পৰা লাজাৰ। এই বাক্যত আমি মৰিয়মৰ বিষয়ে অলপ পঢ়িবলৈ পাওঁ। মৰিয়ম আছিল সেইগৰাকী তিৰোতা যিগৰাকীয়ে সেই ৰাতি যেতিয়া প্ৰভুৱে নিজৰ শিষ্যসকলৰ সৈতে ভোজনত বহিছিল, তেতিয়া তাই আদকেৰে বহুমূল্য অকৃত্ৰিম জটামাংসিৰ সুগন্ধি তেল আনিলে, যাৰ মূল্য আছিল 300 আধলি। তাই আহি প্ৰভুৰ চৰণত বহুমূল্য সুগন্ধি তেল ঘঁহিলে। কান্দি কান্দি তাই নিজৰ পাপৰ প্ৰায়শ্চিত্ত কৰি নিজৰ চুলিৰে তেওঁৰ চৰণ মচিলে। এনে কিয়? কাৰণ উদ্ধাৰ আৰু পাপ ক্ষমা হৈছে এই জগতৰ বহুমূলীয়া বস্তুতকৈও বেছি প্ৰয়োজন। তাই প্ৰভুৰ কাষত এইকাৰণে আহিছিল, কাৰণ তাই জানিছিল যে এই পৃথিৱীত কেৱল প্ৰভু যীশু খ্ৰীষ্টৰহে তাইৰ পাপ ক্ষমা কৰাৰ অধিকাৰ আছে। এয়া এইকাৰণে কিয়নো তেওঁ সম্পূৰ্ণ মানৱ জাতিৰ পাপৰ বোজা নিজৰ ওপৰত লৈ ক্ৰুচত নিজকে বলিদান কৰিলে আৰু মৃত অৱস্থাৰ পৰা তৃতীয় দিনা পুনৰ্জীৱিত হ'ল, যাতে যিকোনোৱে তেওঁত বিশ্বাস কৰে তেওঁ উদ্ধাৰ পায় আৰু তেওঁ পাপৰ ক্ষমা পায়। যিদৰে মৰিয়মে সেই ৰাতি নিজৰ পাপৰ ক্ষমা পাই অনুগ্ৰহৰ জীৱন পালে, ঠিক সেইদৰে আপুনিও নিজৰ জীৱনত প্ৰভুৰ এই আশ্বাস, দয়া আৰু অনুগ্ৰহ পাব পাৰে। এইদৰেই কৰিবলৈ ঈশ্বৰে আপোনাক সহায় কৰক। ধন্যবাদ।